এখন অতি ভিতৰুৱা গাঁৱৰ এগৰাকী সাধাৰণ মহিলা। সাধাৰণ হ'লেও কিন্তু তেখেতৰ চিন্তাধাৰা আন বহু লোকৰ তুলনাত সবল। সমাজৰ এক নতুন উদ্যম, এক সৎ প্ৰচেষ্টাৰ প্ৰতীক বিৰুবালা। গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তৰ বালিজানৰ ঠাকুৰবিলা নামৰ অতি ভিতৰুৱা গাঁৱৰ সংগ্ৰামী মহিলা এইগৰাকী বিৰুবালা ৰাভা। আমাৰ সমাজ জীৱনৰ ভয়ংকৰ ব্যাধি ডাইনী হত্যাৰ বিৰুদ্ধে অহৰহভাৱে কঠোৰ সংগ্ৰাম চলাই গৈছে এইগৰাকী সাহসী মহিলাই। এটা বুদুলি ৰাভা সূৰ্য বড়ো ইয়াকতো মাৰি পেলাব খুজিছিল, একে চুল ঠুল কাটি দিছে। ইয়াক এই কৈতাক বচাই ৰাখিছোঁ। এই মহৎ প্ৰচেষ্টাৰ বাবে বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈছে বিৰুবালা ৰাভা। সমাজৰ বাবে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ডাইনী হত্যাৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়া এইগৰাকী বিৰুবালা ৰাভাৰো আছে এক বেদনাৰে ভৰা জীৱন। ধৰ্মেশ্বৰ ৰাভা মোৰ ল'ৰা, মানে সেই যে ক্লাছ 9 পঢ়ি থকা অৱস্থাতে পগলা হ'ল। মানুহ যদি বেমাৰ আজাৰ হয়, মৌ গাড়ী গৰু গাড়ী লৈহে যাব লাগে, তাৰ কাৰণে অসুবিধা হোৱাত তাৰমানে ভাল চিকিৎসা কৰা নহ'ল। পিছত তাৰ দেউতাক মোৰ স্বামীক কোনোবা দেখুৱাই দিলে যে এজন দেওধনী বা জৰা ফুকা কৰে, সেই দেওধনীৰ ওচৰত গ'লে নিশ্চয় ভাল হ'ব নেকি। দেওধনী ক'ল যে আপোনাৰ ল'ৰা পৰি কইনা ধৰিছে, 3 দিন থাকি মৰিব। কিন্তু সেই দেওধনীৰ কথা মতে মোৰ ল'ৰা আজিলৈ মৰা নাই। 2000 চনত গোৱালপাৰা জিলাৰ অসম মহিলা সমতা ছ'চাইটিয়ে ডাইনী প্ৰথাৰ বিৰুদ্ধে এখনি আলোচনা চক্ৰৰ আয়োজন কৰিছিল। এই আলোচনা চক্ৰখনিতে মানসিক ৰোগী নিজ পুত্ৰৰ উদাহৰণ দাঙি ধৰি ডাইনী বিশ্বাস নকৰোঁ বুলি সদম্ভে ঘোষণা কৰি অদম্য সাহসিকতাৰ পৰিচয় দাঙি ধৰিছিল বিৰুবালা ৰাভাই। কিন্তু ডাইনী হত্যাৰ বিৰুদ্ধে মাত মতাৰ বাবেই সমাজৰ পৰা এঘৰীয়া হ'বলগীয়াও হৈছিল বিৰুবালাৰ পৰিয়াল। ঠাকুৰবিলাক যদিও মোক মানে অকলশৰীয়া কৰি থৈছে যদিও মই কিন্তু দুখ পোৱা নাই। কিয়, তাৰমানে মোৰ বৰঝৰা আঞ্চলিক মহিলা সমিতিৰ লগত মোৰ সকলোৱে মই কাম কৰিছোঁ। তাৰ কাৰণে মই একেবাৰে অসুবিধা পোৱা নাই। কিন্তু পিছৰ পৰ্যায়ত তাহাঁতকহে অসুবিধা হৈছে। কিবা এটা কাৰণত কাজিয়া সৃষ্টি হ'ল, তাৰ পিছৰ দিনা মানে মোক লাগিল। তাৰপিছত সেইদিনা মিটিংখন কৰাত তাৰ পৰাহে মানে ঠাকুৰবিলাক ৰাইজে কৈছে যে ইয়াক মানে আমাৰ মাজত নাৰাখিলে অসুবিধা হয়, আজিৰ পৰাই দলভুক্ত কৰি ল'ব লাগিব বুলি তাৰপিছত লৈছে। 2011 চনত মিছন বিৰুবালা হৈ যিটো আমি কাম কৰিছোঁ, তাৰ পৰা আমি উজনি অসম নামনি অসমত গোটেই বিভিন্ন আমি পৰ্যায়ত কাম কৰিছোঁ। কাৰণ মাজুলী চিকাৰীগাঁৱত 38 গৰাকীক ডাইনী সজাইছিল। কিন্তু আমি বাতৰিত দেখা পাই গৈছোঁ। তাৰপিছত মই ক'লো এইবিলাক চব মিছা, এইবিলাক নহয়। এই যে মানে এইটো বেজালিৰ কথা ল'ব নালাগে, এতিয়া সমাজ নষ্ট, এইটো নিজৰ এটা স্বাৰ্থকৰ কাৰণে এইবিলাক মানে কাম কৰি আহিছে, এইবিলাক বাদ দিব লাগে। আজিকালি জ্ঞান বিজ্ঞানৰ যুগ, এইটো কোৱাৰ পিছত তখন মানিছে। তাৰপিছত এই 38 গৰাকী মানে সকলোৱে কান্দি কান্দি মোক সেৱা কৰিল যে আপোনালোকে আহিল, আজি আপোনালোকে অহাৰ কাৰণে আমি বাচিলোঁ জীৱনখিনি। তাৰপিছত আৰু এই যে তিনিচুকীয়া কাটনিবাৰীত এইটো বোলে পিছল মানুহ কি মানুহ, এইটোতো বহুত মানুহ আঘাত বিঘাত কৰিছিল, তাতো বুজাইছোঁ যে নহয়, এইবিলাক চব এইখন দূৰ কৰিব লাগে। প্ৰথমতে মানে গাঁও ৰাইজৰ মাজতে আমি এইখন মানে বুজাবলৈ যাওঁ, ওচৰলৈ যাওঁতে কিছুমানে একে মাৰ ধৰ একেবাৰে ডাং লাঠি লৈ আহে। তথাপিও মই কৈছোঁ যে নহয়, আমি আপোনালোকক মানে কোনো বিপৰীত বা আমি বেয়া ফালৰ পৰা অহা নাই। যিহেতু এই মহিলাকৰ যিটো ডাইনী সজাইছে, এইটো আমি এটা কিহৰ কাৰণে ডাইনী অৱহিত কৰিলে, কেনেকৈ হ'ল, কেনেকৈ ডাইনীটো চিনাক্ত কৰিলে, এইখিনি আমি জানিবৰ কাৰণেহে আহিছোঁ বুলি বুজালে অলপমান ধৈৰ্য ধৰে। 2011 চনৰ পৰা যিটো মিছনত কাম কৰিছোঁ, এতিয়া 2018 চনত আছে। গোটেই মোৰ মানে যিমানলৈকে মোৰ জীৱনটো মানে জীয়াই থাকিব, সিমান দিনলৈকে মই ভাৱ লৈ মই এটা কাম অব্যাহত কাম কৰি যাম।